নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা খিচিৰি ৰেচিপি লৈ আহিছোঁ। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। প্ৰথমতে মই এবাটি চাউল লৈ লৈছোঁ। মুগ আৰু মচুৰ দালি এবাটি লৈ লৈছোঁ। ৰেচিপিটোৰ বাবে তেজপাত লৈছোঁ 2 খিলা, পিঁয়াজ লৈছোঁ এটা কাটি, 2টা কেঁচা জলকীয়া লৈছোঁ, শুকান জ্বালা 3টা লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট অলপমান লৈ লৈছোঁ। দালি আৰু চাউলখিনি ভালদৰে ধুই লৈছোঁ আৰু 3টা আলু কাটি লৈছোঁ। খিচিৰিখিনি মই কুকাৰত ভাজি লৈ বনাম আৰু তেল দি লৈছোঁ। অলপমান পাঁচফোৰণ দি দিছোঁ, জিৰা দিছোঁ অকণমান, তেজপাত এটা দি দিছোঁ আৰু পিঁয়াজ আৰু জ্বলাখিনি দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি ভালদৰে ভাজি ল'ব। এক চামুচ আদা নহৰুৰ পেষ্ট দি দিছোঁ। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ধুই থোৱা দালি আৰু চাউলখিনি ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এক চামুচ নিমখ দি দিছোঁ, জিৰা দিছোঁ 1 চামুচ, ধনিয়া দিছোঁ 1 চামুচ, ৰংগুড়া দিছোঁ 1 চামুচ আৰু এতিয়া এই গোটেইখিনি বস্তু ভালদৰে মিহলাই ল'ম। আৰু এতিয়া কাটি থোৱা আলুখিনি ইয়াতে দি দিছোঁ। আলু আৰু দালিখিনি ভালদৰে ভাজি লৈ ইয়াতে অকণমান গৰম মছলা দি দিছোঁ। অকণমান ভাজি লৈ ইয়াতে জোখৰ পৰিমাণৰ পানী দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি লৈ 3টা চিটি মাৰিবলৈ দিম। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, বাকীবোৰ ভিডিঅ' মোৰ চাবলৈ নাপাহৰিব। বাকীবোৰ ভিডিঅ'ৰ লিংক আপোনালোকে আই বটনটোত পাই যাব। 3টা চিটি মৰাৰ পিছত আমাৰ খিচিৰিখন ৰেডি হৈ গৈছে। এতিয়া ইয়াতে সোৱাদৰ কাৰণে 1 চামুচ ঘি মিহলাই দিছোঁ। ঘি যদি আপোনালোকে খাই ভাল নাপায় নিদিলেও হ'ব। এতিয়া আমাৰ খিচাৰিখিনি খাবলৈ ৰেডি হৈ গৈছে। তৰকাৰীৰ লগত এই খিচাৰি ৰেচিপিটো খাবলৈ বহুতেই সোৱাদ লাগে। তৰকাৰীৰ ৰেচিপিটো আপোনালোকে আই বটনত পাই যাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।